চলাত দিগদাৰ হ'ব, গতিকে ল'ৰাবোৰে ভালকৈ জানি থ'ব লাগিব। কিন্তু আচলতে জানে নাজানো বুলি কয়, এতিয়া ল'ৰাবোৰে যদি বুজাই ল'ব পাৰেতো ভাল কথা। গতিকে যিসকল ল'ৰাই তেনেকুৱা এগৰাকী ছোৱালী কাক চাপে আৰু কথাটো নাজানো বুলি কয়, গতিকে আগতে সাৱধান হ'ব। কথাটো জানে নাজানে বাৰু? কি নাজানে? কৈ দিছোঁ, অকণ কামত আহিব ন। সকলো ডেকাবোৰ মন দি কাণ পাতি শুনাহি মোৰ কথা। ছোৱালীক লৈ যাব লাগিব, কাৰণ ঘটনা এটা ঘটি আছে আপোনালোকৰ ইয়াতে, আপোনালোকে গম পোৱা নাই, মই জনাব লাগিব, মোৰ দায়িত্ব আছেতো, জনাব লাগিব। কথাটো হৈছে অকণ লাইটটো মই অকণ ইফালে গৈ লওঁ দেই, তেতিয়াহে দেখা পাম। আমাৰ এইফালে এই হালধীয়া ৰঙৰ কুৰ্তা এটা পিন্ধি আছে, মৰম লগা ভণ্টি এগৰাকী। দেখিছেনে ৰাইজে? ৰাইজে যদি বেয়া নাপায়, এফাকি বিহু তেখেতক লৈ যাব পাৰোঁ নে মই বাৰু? কাৰণ তেখেতে আপুনি বা কাম এটা কৰিছে, কিন্তু আপোনালোকে নাজানে। দেখাত একেবাৰে মনে মনে বহি আছে, কিন্তু কিবা এটা অংক এটা চলি আছে। এতিয়া আমাৰ এজন ডেকাইতো একেবাৰে চামলা কিনি বেলেগ চালত আছে, দেখিছে? আহক আপুনি অকণ আগবাঢ়ি আহক, মুখখন দেখাই দিব পাৰে। এতিয়া আৰে আৰে কি চলিছে ভালকৈ মই কম, অকণমান মন দি শুনিব আৰু মোৰ মুখৰ ফালে চাব। আপুনি আচলতে কৰিছে নেকি কামটো? কৰিছে নেকি? নাই কৰা বাৰু, যিয়ে নহওক। এতিয়া মোক ছোৱালীবোৰে এটা উত্তৰ দিব দেই। এই ধুনীয়া ছোৱালী দেখিলে ল'ৰাবোৰ মতককে প্ৰেমতে পৰে, কৰে নে নকৰে? কৰে ন? ল'ৰাবোৰে কওকচোন, ধুনীয়া ছোৱালী দেখিলে মতককে পৰে নে নকৰে? নকৰে। ল'ৰাবোৰে কৈ কাঢ়ি দিলে মই ভাল কথা এটা ক'ম ল'ৰাৰ বিষয়ে, নহয় বা ছোৱালীৰ বিষয়ে বেয়া কথা।